নমস্কাৰ ট্ৰু অসমলৈ স্বাগতম আজিৰ ভিডিঅ'ত আমি জানিম সৰকাৰি আঁচনিৰ জৰিয়তে কেনেকৈ ই-ৰিক্সা বা পিলপিলি পাব কোনে আবেদন কৰিব পাৰিব আৰু কি নথি লাগিব আপুনিও কি নিজৰ এখন ই-ৰিক্সাৰ মালিকে হ'ব বিচাৰে নিজৰ ভৱিষ্যত নিজে গঢ়াৰ সপোন দেখে নেকি তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে বহুত বেকাৰ যুৱক যুৱতী আৰু দৰিদ্ৰ পৰিয়ালৰ বাবে এতিয়া সৰকাৰে আনিছে এক সুন্দৰ সুযোগ ভাবিছে কি হয় আমি কথা পাতিম ই-ৰিক্সা আঁচনিৰ বিষয়ে কেনেকৈ আপুনি এই আঁচনিৰ লাভালাভ ল'ব পাৰে কি ডকুমেন্টছ লাগিব আৰু কোনে আবেদন কৰিব পাৰিব এই সকলোবোৰ কথা আজি বিতংভাৱে আলোচনা কৰিম ভিডিঅ'টো শেষলৈকে চাব কাৰণ শেষত মই এটা অতি গুৰুত্বপূৰ্ণ টিপছ দিম যিয়ে আপোনাক এই আঁচনিৰ বাবে আবেদন কৰাত সহায় কৰিব দৰাচলতে এই ৰিক্সা স্কিম হৈছে অসম চৰকাৰৰ এক অতি মহত্বাকাংক্ষী পদক্ষেপ ইয়াৰ মূল উদ্দেশ্য হৈছে আমাৰ ৰাজ্যৰ বেকাৰ যুৱক যুৱতী দৰিদ্ৰ পৰিয়াল আৰু শ্ৰমিকসকলক স্বাৱলম্বী কৰি তোলা আপোনালোকে নিশ্চয় দেখিছে যে আজিৰ দিনত ই-ৰিক্সা বা পিলপিলি কিমান জনপ্ৰিয় হৈ পৰিছে ই পৰিৱেশ অনুকূল চলাবলৈ সহজ আৰু ইয়াৰ জৰিয়তে আয় উপাৰ্জন কৰাটো যথেষ্ট সহজ চৰকাৰে এই ই-ৰিক্সাসমূহ কেতিয়াবা সম্পূৰ্ণৰূপে বিনামূলীয়াকৈ প্ৰদান কৰে আৰু কেতিয়াবা সাবসিডি ভিত্তিত দিয়ে সাবসিডি মানে হৈছে ই-ৰিক্সাৰ আংশিক মূল্য চৰকাৰে ভৰিব আৰু বাকিখিনি বেনিফিচিয়াৰী অৰ্থাৎ যিজনে ই-ৰিক্সা ল'ব তেওঁ দিব লাগিব এই আঁচনিৰ জৰিয়তে কেৱল নিবনুৱা সমস্যা সমাধান কৰাই নহয় লগতে গ্ৰাম্য আৰু নগৰীয়া অঞ্চলত পৰিবহণ ব্যৱস্থাৰো উন্নতি সাধন কৰা হয় ই এক বহুমুখী আঁচনি যিয়ে সমাজৰ বিভিন্ন স্তৰৰ লোকক উপকৃত কৰে দিয়া আহে আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন কোনে এই ই-ৰিক্সা স্কিমৰ বাবে আবেদন কৰিব পাৰিব এই আঁচনিখন সকলোৰে বাবে নহয় ইয়াৰ বাবে কিছুমান বিশেষ যোগ্যতাৰ প্ৰয়োজন এক অসমৰ স্থায়ী বাসিন্দা আবেদনকাৰী অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব ইয়াৰ বাবে আপোনাৰ আৱাসিক প্ৰমাণপত্ৰ ৰেসিডেন্সিয়েল প্ৰুফ থাকিব লাগিব 2 বয়সৰ সীমা সাধাৰণতে আবেদনকাৰীৰ বয়স 18 বছৰৰ পৰা 45-50 বছৰৰ ভিতৰত হ'ব লাগে অৱশ্যে বিভিন্ন আঁচনি অনুসৰি বয়সৰ সীমা সলনিও হ'ব পাৰে 3 আয়ৰ সীমা দৰিদ্ৰ পৰিয়াল আৰু নিম্ন আয়ৰ লোকসকলক অগ্ৰাধিকাৰ দিয়া হয় সেয়েহে পৰিয়ালৰ বাৰ্ষিক আয় এক নিৰ্দিষ্ট সীমাৰ তলত হ'ব লাগিব ইয়াৰ বাবে আপোনাক ইনকাম সাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব 4 বেকাৰত্বৰ প্ৰমাণ আবেদনকাৰী নিবনুৱা হ'ব লাগিব চৰকাৰী বা বেচৰকাৰী কোনো চাকৰি থকা লোক এই আঁচনিৰ বাবে যোগ্য নহয় 5 ড্ৰাইভিং লাইসেন্স যদি আপুনি ই-ৰিক্সা চলাব তেন্তে আপোনাৰ বৈধ ড্ৰাইভিং লাইসেন্স থাকিব লাগিব এইটো অতি গুৰুত্বপূৰ্ণ এইবোৰৰ উপৰিও বিশেষভাৱে সক্ষম ব্যক্তি মহিলা আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ লোকসকলক কিছু ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া হয় গতিকে আপুনি যদি এই শৰ্তসমূহ পূৰণ কৰে তেন্তে আপুনিও এই আঁচনিৰ বাবে আবেদন কৰিব পাৰিব ই-ৰিক্সা স্কিমৰ বাবে আবেদন কৰিবলৈ আপোনাক কিছুমান গুৰুত্বপূৰ্ণ নথিপত্ৰৰ প্ৰয়োজন হ'ব এইবোৰ আগতীয়াকৈ যোগাৰ কৰি ৰাখিলে আপোনাৰ কাম সহজ হ'ব 1 আধাৰ কাৰ্ড আটাইতকৈ গুৰুত্বপূৰ্ণ পৰিচয় পত্ৰ 2 ভোটাৰ আইডি কাৰ্ড ইও পৰিচয় আৰু আৱাসিক প্ৰমাণ হিচাপে কাম কৰে 3 আৱাসিক প্ৰমাণপত্ৰ আপুনি অসমৰ স্থায়ী বাসিন্দা হয় বুলি প্ৰমাণ কৰিবলৈ এইখন লাগিব 4 আয়ৰ প্ৰমাণপত্ৰ আপোনাৰ পৰিয়ালৰ বাৰ্ষিক আয় কিমান সেইটো দেখুৱাবলৈ এইখন লাগিব স্থানীয় মণ্ডল বা ৰাজহ চক্ৰ বিষয়াৰ পৰা এইখন লাভ কৰিব পাৰি 5 ড্ৰাইভিং লাইসেন্স যদি আপুনি ই-ৰিক্সা চলাব বিচাৰে তেন্তে বৈধ ড্ৰাইভিং লাইসেন্স বাধ্যতামূলক 6 বেংক পাছবুকৰ ফটোকপি চৰকাৰে যদি কোনো সাবসিডি প্ৰদান কৰে তেন্তে সেই ধন আপোনাৰ বেংক একাউণ্টলৈ পঠোৱা হ'ব 7 পাছপোৰ্ট আকাৰৰ ফটো শেহতীয়া ফটোৰ প্ৰয়োজন হ'ব 8 বেকাৰত্বৰ প্ৰমাণপত্ৰ কিছুমান আঁচনিত নিবনুৱা আপুনি প্ৰমাণ কৰিবলৈ এইখনৰ প্ৰয়োজন হয় 9 জাতিগত প্ৰমাণপত্ৰ যদি আপুনি কোনো সংৰক্ষিত শ্ৰেণীৰ অন্তৰ্গত তেন্তে ইয়াৰ প্ৰয়োজন হ'ব এই সকলোবোৰ নথিৰ ফটোকপি আৰু মূল কপি দুয়োটাই সাজু ৰাখিব আবেদন কৰাৰ সময়ত প্ৰয়োজন সাপেক্ষে মূল কপি দেখুৱাবলগীয়া হ'ব পাৰে এই আঁচনিৰ বাবে আবেদন পদ্ধতি সাধাৰণতে দুটা ধৰণৰ হয় অফলাইন আৰু অনলাইন 1 অফলাইন আবেদনৰ বাবে আপুনি নিজৰ জিলাৰ সমাজ কল্যাণ বিভাগ পৌৰসভা বা পঞ্চায়ত কাৰ্যালয় যোগাযোগ কৰিব লাগিব তেওঁলোকে আপোনাক আবেদন পত্ৰ প্ৰদান কৰিব আবেদন পত্ৰখন শুদ্ধকৈ পূৰণ কৰি ওপৰত উল্লেখ কৰা সকলো নথিপত্ৰৰ ফটোকপিৰ সৈতে জমা দিব লাগিব সঠিক সময়ত আৰু সঠিক স্থানত আবেদন কৰাটো অতি গুৰুত্বপূৰ্ণ 2 অনলাইন আবেদন কিছুমান আঁচনিৰ বাবে অনলাইন আবেদনৰ সুবিধাও থাকে চৰকাৰী পৰ্টেলত গৈ আপুনি নিজৰ তথ্যসমূহ পূৰণ কৰি আৰু প্ৰয়োজনীয় নথিপত্ৰ স্ক্যান কৰি আপলোড কৰিব পাৰে অনলাইন আবেদনৰ ক্ষেত্ৰত চৰকাৰী ৱেবছাইটটো ভালদৰে পৰীক্ষা কৰি ল'ব আবেদন কৰাৰ আগতে সংশ্লিষ্ট বিভাগৰ সৈতে যোগাযোগ কৰি বৰ্তমানৰ আঁচনিখনৰ বিষয়ে ভালদৰে জানি ল'ব কেতিয়াবা আঁচনিৰ নিয়মাৱলী বা আবেদনৰ সময়সীমা সলনিও হ'ব পাৰে চূড়ান্ত টিপছ আৰু সামৰণি এতিয়া আহে মই ভিডিঅ'ৰ আৰম্ভণিতে কোৱা সেই গুৰুত্বপূৰ্ণ টিপছটো যদি আপুনি সঁচাকৈ এই আঁচনিৰ জৰিয়তে ই-ৰিক্সা এখন পাব বিচাৰে তেন্তে আপুনি নিয়মিতভাৱে চৰকাৰী ৱেবছাইট বিশেষকৈ সমাজ কল্যাণ বিভাগ আৰু নগৰ উন্নয়ন বিভাগৰ ৱেবছাইটসমূহ চাই থাকিব লাগিব ইয়াৰ উপৰিও স্থানীয় বাতৰি কাকত আৰু নিউজ চেনেলবোৰতো এই আঁচনিৰ বিষয়ে খবৰ দিয়ে যেতিয়া আঁচনিখন ঘোষণা হয় ততাতৈকৈ আবেদন কৰিবলৈ চেষ্টা কৰক কিয়নো এনে আঁচনিত সীমিত সংখ্যক লোককে লাভালাভ দিয়া হয় বন্ধুসকল ই-ৰিক্সা স্কিম এটা সুন্দৰ সুযোগ যিয়ে আপোনাৰ জীৱনলৈ এক নতুন গতি আনিব পাৰে আপুনি যদি উপযুক্ত আৰু যোগ্য তেন্তে পলম নকৰি আজিয়ে ইয়াৰ বিষয়ে অধিক জানিবলৈ চেষ্টা কৰক এই ভিডিঅ'টো যদি আপোনালোকক সহায়ক হ'ল তেন্তে এটা লাইক কৰিবলৈ নাপাহৰিব লগতে এনেকুৱা আৰু ইনফৰমেটিভ ভিডিঅ' চাবলৈ ট্ৰু অসম চেনেলটো সাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো টিপি দিব যাতে আমাৰ নতুন ভিডিঅ' নটিফিকেশ্যন
নটিফিকেশ্যন আপোনাৰ ওচৰলৈ প্ৰথমে যায়। আপোনাৰ যদি কিবা প্ৰশ্ন আছে তেন্তে তলৰ কমেণ্ট বক্সত সুধিব পাৰে। মই উত্তৰ দিবলৈ চেষ্টা কৰিম। ধন্যবাদ। পুনৰ লগ পাম আন এটা নতুন ভিডিঅ'ত।